অকল কাম 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 এইখন ঘৰত মই একদম জোৱাইক নহয় মই এতিয়া একদম কাম কৰা মেচিনে মই নোৱাৰো দেই একো কৰিব নোৱাৰো মই কৈ দিলোঁ আপোনাক আঐ সিটো কৰিবলৈ যাবা সিটো কৰ বোলে সিটো কৰিবলৈ যাবা সিটো কৰ হা মোক মেচিন পাইছে ইহঁতি নাই নাই এনেকৈ হ'লে নহ'ব দেই এনেকৈ হ'লে মই ৰাতিপুৱা একদম কাইলৈ ঘৰলৈ গুচি যামগৈ কিন্তু আকৌ মই কৈ দিছোঁ আকৌ ভালকৈ ইমান গৰম ঐ বৰষুণ এজাক অহা হ'লে গোটা পইচা হিচাপ দিব নোৱাৰিলে নহ'ব নহয় হয় নহয় তেনেকৈ দিবলৈ নহ'ব দালিহে ভাল জোঁৱাইটো ঘৰতে চপাই লৈছে সিয়া চব কাম কৰিয়ে দিয়ে ভাল ভাল একদম জমকাল হৰো জমকাল হ'ব নিশ্চয়কে কাম নকৰে নিশ্চয়কে কাম নকৰে সি কানি কাপোৰ ধোৱা ঘৰ সৰা ঘৰ মোচা মই দেখিছো নহয় তহঁতি ওপৰৰ পৰাহে দেখিছ ওপৰে পৰাই দেখিছ নিশ্চয়কে কাম নকৰে হৰো মই আনি চপাই লৈ সেইবোলো কামে কাজে কিবাকিনি সহায় সাৰথি হ'ব নাই নাই ৰাতিপুৱাই শুই উঠি একদম ভাত এগাল খাব গধূলি ভাত এগাল খাব খাই লৈ এনি টাইম গছৰ তলত একদম ঋষিমুনি গতে কিতাপ এখন উলিয়াই ল'ব কি চাবি গোটেই বিশ্বামিত্ৰ হৈ যেনিবা কেলা সিদিনাচোন মই আহোঁতেচোন সি গোটেই কাম কৰি আছে ঘৰত জোঁৱাই কাম কৰিছে কেতিয়াবা দিনাখন কিবা এটা কৰে বাৰু নকৰা নহয় বৰষুণ দিছে সৰহ বল বল মানুহটোৱে পানী অকণ আনিবলৈ ক'লো পানী অকণো অনা নাই হেৰি কলে গ'ল নোহেৰ একদম ভাত পানী খাবলৈ খবৰ নাই একদম ৰাতিপুৱা দিনটোলৈ একদম সেই গছজোপা তলতে বহি বহি অকল কিতাপখন পঢ়ি থাকিব সেইখন পঢ়ি থাকিলে এতিয়া কাম নাই আগতে পঢ়ি যি কৰিলে কৰিলে আৰু এতিয়া পঢ়ি লাভ নাই অকল সেই গছৰ তলত বহি থাকিলে নহয় দেই একদম 12টা বজাত আমাৰ ভাত খোৱা টাইম একদম ভাত বনকি সোনকালে নহ'লে মায়ে মোৰতো চুবাব আপোনাক গম পাইছেনে নাই ইয়াত বহি বহি খালে নহ'ব নহয় চব কৰিব লাগিব আহক সোনকালে নোৱাৰো আৰু দেই মই এইখন ঘৰত নোৱাৰো আৰু সেয়া সেইফালৰ পৰা মাত লগালে নহয় হা কিবা এটা কৰিব লাগিব চাগে আকৌ এতিয়া নতুনকৈ কিবা কাম এটা উলিয়াই নাথাকে মই এইখন ঘৰত নোৱাৰো আৰু প্ৰভু কি হ'ব লৈছে মোৰ জীৱনটো মই কেলে এইখন ঘৰত মই এজনী ছোৱালীক বিয়া পাতি এইখন ঘৰ চপনীয়ে কাটোলি মই নিজে ভাবি পাৰ পোৱা নাই সেইটোৱে ডাঙৰ কাম হ'ল বুজিছ সেই গছৰ ডালত সেই ঋষিমুনি গতে জব কৰি ভাত খাম বুলি ভাবিছে ৰ'বচোন এই কিতাপখন অকণমান মোৰ লগৰ বন্ধু এটা এজনীয়ে মোক গিফ্ট কৰিলে মই এখন পঢ়িছোঁ আপুনি তাতে আপুনি চকু দেখিলে নহ'ব নহয় সেই কিতাপখন পঢ়ি থাকিলে ভাত খাবলৈ পাবি এই ঘৰ জোৱাই এনেই নহয় ঘৰ জোৱাই খাটি চহি ছোৱালীজনী পাইছ হা ভাত গাল এনেই ৰাতিপুৱা গধূলি কোনে সিজাই খুৱাব মই ৰাতিপুৱা পৰা গধূলি গোটেই কামখন ময়ে কৰি থাকোঁ দেখোন আপোনালোকে কি কম ফুক মেলি বহিহে থাকে তেনেকুৱা কথা নকবা দেই তেনেকুৱা কথা নকবা কথা ক'বলৈ আহিছে হেৰৌ ছোৱালী পাইছ ঘৰ পাইছ খাবলৈ পাইছ তাতকৈ ডাঙৰ কাম লাগে নি চাওক আপোনাক মই এটা কথা কৈছোঁ আপোনালোকে মোক জোৱাই বুলি নামানে গম পাওঁ নহয় কি বুলি মানিব লাগে আপোনালোকে ৰাতিপুৱা পৰা গধূলিলৈকে মোক গোটেইটো মেচিন বুলি ভাবে হা ইটো কৰ সিটো কৰ এইভাগে নহ'ব আৰু দেই মই কৈ দিলোঁ কথা ক'বলৈ আহিছে হেৰৌ প্ৰথম ছোৱালীজনী নিওঁতে সেইষাৰ কথা ক'ব লাগিছিলে মতা পুৰুষ হৈ লৈ সেই ছোৱালীজনী ঘৰত ভৰাবগৈ নোৱাৰিলি মোৰ ঘৰত আহি চাপি দিহি এতিয়া আকৌ কথা ক'বলৈ আহিছে মই তোক ৰখোৱা নাছিলোঁ নহয় তই ক'লি দুদিনমান থাকিম মই আকৌ গুচি যাম এতিয়া নগ'লি ন এতিয়া ভাত বনাহি একদম ভাত খাবলৈ নেপাবলৈ হ'লে তেতিয়া চাবি মই তহঁতক কি কৰিম এই ঘৰ মানে দিনক দিনে অত্যাচাৰ মোৰ ওপৰত বাঢ়ি গৈছে হা মই এতিয়াহে মই কিবা এটা উপায় উলিয়াব লাগিব এইখন ঘৰ নহ'লে মই ইয়াতে জীৱন যাব এতিয়া মই গম পাই গ'লোঁ এতিয়া হা এইবোৰ চৰিত্ৰ মানে মোক মাতি আনি লৈ পিনে একদম প্ৰথমতে যি লেন চেলনি হা মোৰ ঘৰতে খাবা মোৰ ঘৰতে থাকিবা একদম টোপ পৰিবলৈ নিদিওঁ বোলে এতিয়া চপাই লৈ পিনি এতিয়া মোক এইবোৰ অপমান কৰিবলৈ আহিছ হা মই কিবা এটা ব্যৱস্থা কৰিব লাগিব মই গম পাই গ'লোঁ কি বুলি ভাবিছা মোক কি হ'ল মা কি হ'ল নো তোৰ কি হ'বলৈ আছে হা সেই এটা আহিছোঁ তাৰ যি কথা মই তহঁতক আনি চপাই ল'লোহি বোলো মোৰ অকণমান সুখ হ'ব হা ল'ৰা নাই বোলো সেই জোঁৱায়ে বোলো ল'ৰা হিচাপে ভাবি লওঁ জোঁৱাই মোক মাক হিচাপে ভবাই নাই নহয় কেলে ভবা নাই তইহে মুখখন বৰ চোকা পাই তোৰ ইমান চোকা চব কথাতে সি তল পৰি থাকিব নোৱাৰে নহয় ঘৰত চাপিলেহি বুলিয়ে চব কৰিব নেকি তই সেই গিৰিয়পতিতহে গৈছ হেনবোৰ মাটি সম্পত্তি কাৰ পৰা পাইছ পাবই লাগিব তোৰ ছোৱালী যেতিয়া পাবই লাগিব সকলো পাব লাগিব মই তোক বিয়া দিয়া নাই নহয় তইহে সেই ফ্ৰকটো পিন্ধি ফককে গুচি গ'লি যামে চব গৈছে আমাৰ গাঁৱৰ ছোৱালী এজনীও নাই একদম লাইন পাতিছে লাইন পাতিছে তোৰ গতে লাইন পতাজনী আকৌ ঘৰত আহি লৈ পিনে সেই ঘৰত মাকৰ ঘৰত খোৱাহি নাই নহয় তইহে কলি ইয়াতে থাকা কৈছিলো তহঁতৰ স্বভাৱ চৰিত্ৰ ভাল বুলি ভাবিছিলো তহঁতৰ স্বভাৱ চৰিত্ৰ ভাল নহয় স্বভাৱ চৰিত্ৰ ধৰি কথা নকবি দেই নকবি
গম পাবি দুইটাকে যেতিয়া লাঠিটো কোন লৈ মই একদম পদূলিত থৈ আহিমগে তেতিয়াহে বুজি পাবি মাৰৰ চৰিত্ৰ কেনেকুৱা আই অ তই খেদিলে যাম নি খেদিলে নহয় 10 তোমাৰ অধিকাৰ আছে এখন ঘৰত মোৰ ফুটা কৰিও নাপা মই চব বিকি খাই শেষ কৰিম গম পাবি অ এইবোৰ এনেকুৱা হলে কি হ'ব আকৌ অ মাক অকমান তেলি খাব লাগিব দেই মই হেৰ শান্তি নাই বুজিছ শান্তি নাই ঘৰখনত অশান্তি গোটেই মাটি বাৰী বিকি মই শেষ কৰিম নহয় এতিয়া কেলে বিকিব লাগে ন যি জোৱাই গোটাই ললো সু খাব বুলি ভাবিছিলো নাই অশান্তি ৰ চাহ বনাবলৈ ক'লো এতিয়ালৈকে সি পোৱাহি নাই নহয় এই পেট পোহা হয় ৰবা চাহ দিছো সোমোৱাব হা শুনিলি কথা শুনিলি কেনেকুৱা কথা কয় হা কেনেকুৱা কথা কয় আচাৰ ব্যৱহাৰবোৰ বেয়া হৈছে তাৰ বেয়া মই চব বিকি শেষ কৰিম একো নিদিওঁ মই বিকি দিবি চব বিকি দিবি আকৌ ছোৱালীয়ে বিচাৰিব নহয় ছোৱালীক দিব সেই আচা খাব দেখিলি নাই খুব দেখিলি কেনেকুৱা সভ্য বুলি ভাবিছ চাহ কাপ খা চাহ দিছে দেখিছা নাই সি একেবাৰে ঠেকা চামাৰি দিলে চাহ লুটি খায়ে পৰিলে তাকেহে চাহকণ খাই লৈ মই ফৌক কেনে গৈ আকৌ সেই হেৰিয়ৰ ঘৰ পৰা আহিবগে লাগে শুই দিয়ক ঘৰ খা চাহ খা খালো বুজিছা মই সেই ফটক কেনে শুই দিয়ক ঘৰ পৰা আহোগে আমাৰ সেই পেট পোহা আছে নহয় ছোৱালীৰ ভিতৰত আছে তামোল চালি দিব খাবি দেই তই যাবি বেয়া নাপাবি দেই মই ফটক কেনে কথা খাইছে কৈ আহোগে হ'ব ৰদালি গ'ল ভালেই হ'ল তাইকে বোলে যিহে একদম জোৱাইকে কৰি মেলি দিয়ে তাই কি ফিট চাবা একেবাৰে মই এই চেগতে জোৱাইক দুখাৰমান লগাই তাক ইয়াৰ পৰা খেদিম বাপেকে ৰ তাই গ'ল নহয় এতিয়া জোৱাই কি কৰিছানে এইফালে আহাচোন কি কৰিবলগীয়া নাই আৰু মোৰ দেখিছা নাই গোটেই কাম কৰিবলগীয়া মেখেলা চাদৰ চব এইবোৰ মই জাপি থাকিবলগীয়া ৰাতিপুৱা মই চোতা খাব লাগিব বাচন বৰ্তন ধুব লাগিব ভাত বনাব লাগিব সেয়াহে কাম আৰু মোৰ আৰু আপোনাক ক'ব লাগিব নি আকৌ ভালকে নালাগে পাই তোমাক দেখি মোৰ বেয়াহে লাগে সেইকাৰণে তোমাক মই বুদ্ধি এটা দিওঁ আপুনি বুজি পাইছে তেনেকে এইখন ঘৰ মানুহে যদি বুজি পালেহেঁতেন নহয় মই একদম আৰু ৰামকে খাব পাৰিলোহেঁতেন তাকেতো মই তোমাক বুদ্ধি এটা দিওঁ শুনা বুদ্ধি কি বুদ্ধি আপুনি এখন ঘৰত কি বুদ্ধি দিবলৈ আহিছে এই ৰদালি সেইবোৰ ভাল নহয় চৰিত্ৰ ভাল নহয় মই গম পাই গ'ল প্ৰথমতে মোক যিখনে লেঞ্চেলনি দিলে কৰি আপোনাক কি কম মই এতিয়া দেখিছো এটা চৰিত্ৰ দুগুণে ওলাই গৈছে তেওঁলোকৰ এতিয়া দেখিছা না তোমাৰ হতুৱাই চব কাম বন কৰাইছে তাই একো নকৰে নহয় তাই মেমনিজনী হৈ পেলাই বহি থাকিব আজি কি কৰিলে গম পাই নাপায় আজি মোক যিটো কাণ্ড কৰালে আপোনাক ক'বলৈ মোৰ লাজ লাগিছে মই এতিয়া তলৰ পেণ্ট ধুবলৈ দিছে মই আজি তলৰ পেণ্ট ধুবলগীয়া হৈছে সেইকাৰণে তুমি সোনকালে ইয়াৰ পৰা যোৱাগৈ আৰু সেইটোকে কৰিব লাগিব মই শুনক ছোৱালীজনী বুজাবা অকণমান বুজাই মেলি লৈ গুচি যাব নহ'ব এতিয়া সেইবোৰ নহ'ব এইখন ঘৰৰ পৰা মই ওলাম এতিয়া যদি তাই লগত যাই যাব নগ'লে তাইক মই মাৰি মেলি হ'লেও লগত লৈ যাব লাগিব তুমি যদি এখন ঘৰত থাকা উৰে জীৱন তাই কাম কৰি থাকোঁতে তোমাৰ মোক এই তেলীয়া ইমান নকৰা বুলি নাভাবিব মই গম পাই গ'লো আজি মই চব আপুনি বুদ্ধি নিদিয়াৰ আগতে মই ৰাতিপুৱা আজি ভাবিছোৱেই মই কাইলৈ মই ৰাতিপুৱা যামগে বুলি তাকে তোমাক দেখিয়ে মোৰ বেয়া লাগে নহয় ইমান কাম বন কৰি থাকা তথাপিতো আকৌ তাই নকৰে বুলিহে কয় মোৰ আগত নকয় এইবোৰ নেদেখে নহয় মই কাম কৰে নেদেখে গম পাই নাই এতিয়া গোটৰ মিটিঙৰ পৰা আহোঁতে ক'লো কি ক'লে জোৱাই বোলো চব কাম কৰি দিয়ে আমত বহি খাবহে লাগে একো নকৰে আপোনালোকে কি পাতিছে ইমানো খুই ভাল ভালনে ভাল চাহ খালে মোল এখন দিয়কচোন যাওক দিম ৰ'ব দেখিছা নহয় জোৱাইক ভাল বেয়া কথাকে সুধি আছিলো তাকেহে আমাৰ সেইটো বৰ জ্বলা নিচিনা নহয় খাই কেনেকুৱা বেলেগ মই বনাইছো আমাৰ এখেতে একো নকৰে নহয় ইয়াতে অকল সেই খাব লাগে বহিব লাগে হাগিব লাগে মায়ে নকৰে বাৰু পিছে কাম বকে মইহে কৰো তাকে জোৱাই কৈছে তোমালোকৰ কথা একো কৰিবলৈ নিদিয়ে কৈছে একো কৰিবলৈ নিদিয়ে বোলে অকল আৰু খাবলেহে দিয়ে বোলে ভাল হে পাই সেই সেনেকে কৈছে যদি পাই মই এতিয়া যাওঁগৈ পিছে কেতিয়াবা আহিলো এতিয়া যাওঁগৈ তোমালোক মিলাপিতে থাকিবা থাকিম আহি থাকিব দেই কেতিয়াবা এনেকে আহিব পাই আপুনি আহিলেও ভাল লাগে মনটো আইও বৰ গৰম এটা উঠিছে দেই বহকচোন মই তোৰ একো কথা শুনিবলৈ বল কেনি যায় বোলো যাওঁ বুলি তুমি ক'লেই নহয় আমাৰ হেৰি মায়ে মাটি সম্পত্তিৰ কথা উলিয়াইছে গম নাপায় তোমাৰ মাটি সম্পত্তি লৈ মই লোভ নকৰ বল ঘৰতে যেনেকৈ পানী পৰি থাকিম মই নেযাওঁ বুলি কৈছো নাই নেযাওঁ বোলো মই ইয়াত থাকিবই লাগিব যাবি নে নাযাওঁ কচোন যাবি নে নাযাওঁ এইবোৰ কি হ'ল বৰ খং এটা উঠিছে দেই
একো কথা এটা বল বুলি কৈছে বল মই নেযাওঁ বুলি কৈছে নেযাওঁ কোনো নাই এতিয়া ঘৰখনো বোলো কিবা কলি পাব নেযাওঁ বোলো মই নেযাওঁ সেই যাবি নে নাযাওঁ বল কেলে কথা কৈছে নেযাওঁ বল তই ঘৰলে বল আপোনাৰ ঘৰত মই 1 মিনিটো নাথাকো আজিৰ পৰা থাকিব দিলো বল বুলি কৈছে বল বল একো কথা নুশুন বল জাতি বল বল নেতাও বল বোলো বল হা বল এই কুকুৰ তই ছোৱালীজনী তেনেকে খেদি খেদি নিছ যে হা এই মাইজানী গুচিয়া সেই বলিয়াটোৰ লগত নাযাবি গুচিয়া জোঁৱাই বলিয়াই হ'ল নে কিয়ে নে ক'ব নোৱাৰো ছোৱালীজনী গোটেই টঙনিয়ে ঘৰলৈ লৈ গ'লগে দেই হা যাওক ভালেই হৈছে এতিয়া সকলোবোৰ বিকি মেলি মই একদম ৰাজৰাণী হৈ খাম ইয়াত ভালত খাবলৈ পাইছিলি নহয় এতিয়া গম পাবি যেতিয়া খাবলৈ নাপাবি মোৰ ঘৰলৈ নাহিবি ঠেং কাটিম তহঁতক